Hi guys, I'm Rijwana and welcome back to my YouTube channel. আজি আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ most wanted video যোনটো হৈছে কি how to remove watermark in the kinemaster app. So let's get started. তো first Google to খুলি ল'ব আৰু Google-ত search bar-টোত টাইপ কৰিব kinemaster pro বুলি আমাৰ ইউটিউবত বহুতো চেনেলত চাইছো লাইক হাউ টু ৰিমুভ ৱাটাৰমাৰ্ক কিন্তু মই মানে একদম ৰিয়েলটো বিচাৰি নাপাওঁ তো ইয়াতে কাইনমাষ্টাৰ ওলালে চাব এতিয়া তললৈ স্ক্ৰল কৰি গৈ থাকিব তাত দেখিব সেইটো কাইনমাষ্টাৰ প্ৰ বুলি আছে যোনটো ডাউনলোড কাইনমাষ্টাৰ প্ৰ তাতে ক্লিক কৰি দিব and ইয়াতে লিখা থাকিব ডাউনলোড বুলি তো তাত ডাউনলোড বাৰটো যোনটো তাতে ক্লিক কৰি দিব and ইয়াতে দুটা অপশ্যন আছে লাইক ফাৰ্ষ্টটো আছে enable unknown sources and secondটো আছে install the app তো মই install the appত ক্লিক কৰিছোঁ and that nije ulabo you don't have to do anything that nije ulabo itu this type of file can harm your device do you want to keep kinemaster pro editor the videos apk anyway to tate mo agopai download dit hosilo jehetu akobar download dim hetu kane create new file ot click korisu and it download hoi ase 10% 12% 14 তো এতিয়া মই ডাউনলোড হৈ গ'ল আৰু মই এতিয়া ওপেন কৰিছোঁ তাতে মই ইনষ্টল কৰিম এতিয়া ইনষ্টলত ক্লিক কৰি দিছোঁ and it's installing হওঁতে অলপ টাইম লাগে ন সবেই জানে এইটো and ইনষ্টল হৈ গ'ল and ইনষ্টল কৰাৰ পিছত আপোনালোকে চাব যে তাতে একো টেপিব মানে একো ক্লিক কৰিব নালাগে তাত নিজে এটা ইণ্টাৰফেচ ওলাব লাইক কাইনমাষ্টাৰ প্ৰ বুলি তাতে ইনষ্টল বুলিও থাকে তো তাত ইনষ্টল বুলি ক্লিক কৰি দিলে হৈ গ'ল and install 22 MB হয় হেতু মই গটা ইনষ্টল কৰি লৈছো এতিয়া ইনষ্টল হৈ আছে এতিয়া 1% 2% কে গৈ আছে নেটটো স্লো মাৰিছে যেহেতু তো মোৰটো এইটো ইনষ্টল হৈ গ'ল এতিয়া মই আকৌ মানে আই মিন ডাউনলোড হৈ গ'ল এতিয়া মই ইনষ্টল কৰিছোঁ এণ্ড ইনষ্টলিং হৈ আছে মোৰটো ইনষ্টল হৈ গ'ল এতিয়া মই আপোনালোকক এটা ভিডিঅ' প্ৰুফ কৰি দেখাম যে ইয়াতে ৱাটাৰমাৰ্কটো থাকে না নাথাকে স্লো মাৰিছে অলপ এইটো অপেন হ'ল ইণ্ডেক্সিং মিডিয়া যেহেতু মোৰ ওচৰত বেলেগ ভিডিঅ' নাই এতিয়া এডিট কৰিবলৈ সেইটো কাৰণে মই স্ক্ৰীন ৰেকৰ্ডিং এটা লৈছোঁ এডিট কৰিবলৈ জাষ্ট দেখাবলৈ যে ৱাটাৰমাৰ্কটো শ্ব' নহয়
guys, it's really 100% real. তো আপোনালোকে মই যেতিয়া ইউটিউব ভিডিঅ'ছবোৰ চাওঁ তাতে বহুতে কয় যে মানে কমেণ্টছ কৰে যে ৱাটাৰমাৰ্কটো কেনেকৈ ৰিমুভ কৰিব লাগে সোধে। চ' ময়ো বিচাৰি আছিলোঁ কিন্তু এইটো পোৱা নাছিলোঁ, এণ্ড আজি মই ফাইনেলি পাই গ'লোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো এই ভিডিঅ'টো বহুত লং হয়, আৰু লং হয় যদিও ৱৰ্থ ইট হয়। আৰু আপোনালোকেও যদি বিচাৰি আছে যে হাউ টু ৰিমুভ দ্য ৱাটাৰমাৰ্ক, তেনেহ'লে এই ভিডিঅ'টো এবাৰ চাব। আৰু এতিয়া মই গাইজ এইটোৱে মই স্ক্ৰীণ ৰেকৰ্ডিংটো এডিট কৰিছিলোঁ, আৰু ইয়াতে আপোনালোকে চাবলৈ পাব যে ৱাটাৰমাৰ্কটো নাই। আৰু আপোনালোকে এতিয়া মোৰ যোনটো ভিডিঅ' চাই আছে, এই ভিডিঅ'টো মই এই এপটোতে এডিট কৰা হয়, আৰু ইয়াতো আপোনালোকে চাবলৈ পাব যে ওপৰত ৱাটাৰমাৰ্কটো নাই। গতিকে এবাৰ ট্ৰাই কৰিব যদি আপোনালোকে বিচাৰি আছে, চিন্স এই এপটো আপোনালোকক বহুত কাম দিব। So যদি ভিডিঅ'টো চাই ভাল পালে, then please give a thumbs up, share, comment and subscribe to my channel. Thank you and bye bye.